বিটিচিৰ ভোটযুদ্ধত কাৰ জয় বেলট পেপাৰত কাৰ নামত পৰিব মোহৰ কাৰ ফুলিব ভাগ্য বেলট পেপাৰত কাৰ নামত পৰিব মোহৰ ইতিমধ্যে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে ভোট গ্ৰহণ কেন্দ্ৰসমূহত কোকৰাঝাৰত ভোটদান আৰম্ভ হৈছে ৰাতিপুৱাৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰৰ দীঘলীয়া শাৰী সন্ধিয়া 4:30 বজালৈ চলিব ভোটদান প্ৰক্ৰিয়া দুইখন জিলাত 10,23,404 গৰাকী ভোটাৰৰ বিপৰীতে আছে 1,407টা ভোটদান কেন্দ্ৰ কোকৰাঝাৰত 1,53,829 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 70 গৰাকী প্ৰাৰ্থীৰ ভাগ্য কোকৰাঝাৰৰ 506টা কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ আনহাতে চিৰাঙত নিৰ্ণয় হ'ব 34 গৰাকী প্ৰাৰ্থীৰ ভাগ্য 3,68,199 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য অহা 12 ডিচেম্বৰত অনুষ্ঠিত হ'ব ভোট গণনা প্ৰক্ৰিয়া